Hello everyone, welcome back to my channel. আজি একচুয়ালি মই অলপ ওলাই যাওঁ কাম এটা আছে কাম মানে দেৰ কামত আছে আমাৰ ঘৰ ইয়াত হয় কিন্তু ইয়াত আমাৰ ঘৰ আছে এইখন ঘৰ ইয়াত আছে আমাৰ এইখন ঘৰ বনাই আছে আৰু মই এতিয়া যাম মানে আমাৰ পুৰণা ঘৰলে সো আমাৰ তাত এখন ঘৰ আছে তালৈ যাম তে বলকচোন মোৰ লগত এয়া আমি আহি পাই গ'লো হি পুৰণা ঘৰ এখন স্কুটি ইয়াত আছে আৰু মই স্কুটিৰ চাবিটো লৈ লওঁ মোক চাবিটো দিয়া স্কুটিৰ এয়া চাবি ল'লোঁ স্কুটিৰ এতিয়া যাম ষ্টাৰ্টটো দি লওঁ তাৰপাছত যাম আৰু ব'লক মোৰ লগত চাব দেই বস্তু এটা মই এইখনে আছিলে মই পঢ়া স্কুল একদম সৰুতে এইখন দাঁতৰ আদৰ্শ জাতীয় বিদ্যাপীঠ এইখনতে মই পঢ়া এইখনে হয় দেৰগাঁও চাৰিআলি এতিয়া মই যাম এখন বুক ষ্টল বলকচোন মোৰ লগত বুক ষ্টলখন বন্ধ এইখন বুক ষ্টল আছিলে বন্ধ এনেই অহা হ'ল খোজকাঢ়ি আগত স্কুটিখন থৈ আহিলোঁ সেইখিনি ইয়াত মানে বৰ ঠেক হয় সোমাবলৈ জাজ হয় মই বোলো তাত আগত থৈ আহিলোঁ স্কুটিখন এনেই অহা হ'ল খাই লওঁ আৰু চিংৰা আৰু স্প্ৰাইট